সময়ৰ পৰাই ইউজি ব্ৰহ্ময়ে বড়োবিলাকক ডিভাইড কৰি ৰাখিছে আমিতো একেলগে থাকিব বিচাৰিছিল কিন্তু বাধ্য কৰিছে ইউজি ব্ৰহ্ম এতিয়া যিটো মন্ত্ৰী সিয়ে পদমাছটো আজি বড়োলেণ্ড ডে আমি BPF হিচাপে বড়োলেণ্ড ডে আজি সেলিব্রেট কৰোঁ আমাৰ সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে তেখেতে কোকৰাঝাৰ দেৱৰগাঁৱত আছে অলৰেডি আমাৰ BPF পতাকা উত্তোলন কৰিলে তো আমিও BPFৰ কিছু নেতাসকলক BTCৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমন্ত্ৰণ কৰিছে ঠিক ময়ো আজি আমাৰ এই চালবাৰী ডিষ্ট্ৰিক্টৰ BPFৰ যি তেওঁলোকে যি কাৰ্যসূচী লৈছে মই ইয়াত আজি উপস্থিত হৈছোঁ আৰু এই কাৰ্যসূচীত উপস্থিত হৈ বিৰাট মই ভাল লাগিছোঁ আৰু আজি আমাৰ কাৰণে হিষ্টৰিক ডে কাৰণ আমি আজিৰ দিনত আমি 6 চিডিউল পাইছোঁ BTC পাইছোঁ আমাৰ যি লেণ্ড প্ৰটেকশ্যন পলিটিকেল ৰাইট আমি BTCৰ দ্বাৰা পাইছোঁ সেইকাৰণে মই প্ৰথমে যিসকলে বড়োলেণ্ডৰ নামত শ্বহীদ হৈ গ'ল তেওঁলোকৰ কাৰণে মই 1 মিনিট প্ৰাৰ্থনা কৰি দিছোঁ ঈশ্বৰৰ ওচৰত তেওঁলোকে সদায় ভালকৈ থাকক এইটোৱে কামনা আৰু BTCৰ শান্তি প্ৰতিষ্ঠা হওক আৰু BTC উন্নত হওক আৰু BTC অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে শান্তিকে ব্ৰাদাৰহুড সিষ্টাৰহুড হিচাপে আমি বসবাস কৰিব যাতে পাৰে ঈশ্বৰে আজিৰ দিন বিশেষ দিনত আমাক যাতে সকলোকে শক্তি দিয়ক BTCটো আমাৰ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট BTCটো আমাৰ 6 চিডিউলৰ আণ্ডাৰত আমি প্ৰটেকশ্যন পোৱা BTRটো একো নহয় না BTRত না লোকসভাত পাছ হোৱা না ৰাজ্যসভাত পাছ হোৱা না তেওঁলোকে প্ৰেছিডেণ্টৰ কিবা ছিগনেচাৰ পোৱা সেইকাৰণে BTR আৰু BTCৰ মাজত তুলনা কৰিব নোৱাৰে সেইকাৰণে BTC হ'ল আমাৰ BTCৰ দ্বাৰা আমাৰ কনষ্টিটিউশ্যনেল আমাৰ এমেণ্ডমেণ্ট হৈছে লোকসভা ৰাজ্যসভাত আমি পাছ পাইছোঁ পাৰ্লিমেণ্টত পাছ হোৱা আৰু BTC আমাৰ কাৰণে হিষ্টৰিক আৰু BTCৰ কাৰণে আজি আমি 40টা সমষ্টি পাইছোঁ MCLA পাইছোঁ EM পাইছোঁ আৰু বিভিন্ন আমাৰ শিক্ষা অনুষ্ঠান আমি পাইছোঁ কিন্তু BTRৰ দ্বাৰা আমি একো পোৱা নাই BTRটো জাষ্ট এটা তেওঁলোকৰ নেতাসকলে নিজৰ পলিটিকেল লাভৰ কাৰণে তেওঁলোকে BTR ৰেকৰ্ড কৰিছে নিৰ্বাচন আহি আছে আমাৰ যিসকল অপজিশ্যন টীম আছে প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক প্ৰমোদ বি ফৰ বড়ো মানুহসকলে বুদ্ধিজীৱীসকলে কৈছে পিছ ব্ৰকাৰ যে BTC অঞ্চলত বিৰাট শান্তিকে বসবাস কৰি আছিলে শান্তি হিচাপে আছিল কিন্তু প্ৰমোদ বড়োৱে পিছ ব্ৰকাৰ ইয়াত অশান্তি সৃষ্টি কৰিলে আৰু আমি কৈছোঁ যে BTR ৰেকৰ্ডটো এটা মিনিংলেছ পিপল অফ BTC দে আৰ নট হেপ্পী যে আজি প্ৰমোদ বড়োৱে কৈছে ইয়াৰ শান্তি প্ৰতিষ্ঠা হ'ল বোলে শান্তি আৰু পিছ এণ্ড হেপিনেছ আৰ বোথ ৰিলেটেড কিন্তু পিপল অফ BTC আৰ নট হেপ্পী সাংবাদিকসকলে এতিয়া শান্তিত নাই কিয়নো প্ৰমোদ বড়োৱে কৈছিলে শাসনত অহা পাছত BTC অঞ্চলত বসবাস কৰা সকলো সাংবাদিকসকলক 10 কোটি জাৰ্ণালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত তেওঁৱে জাৰ্ণালিষ্টসকলক পইচা দিয়া কথা আছিল কিন্তু প্ৰমোদ বড়ো 5 বছৰ শাসনত অহা পাছতো BTC অঞ্চলত বসবাস কৰা এজনো সাংবাদিকসকলক 10 কোটি পইচা নিদিলে যে প্ৰমোদ বড়োৱে বেঞ্চাৰ স্কুলটো চৰকাৰী কৰিম বুলি কৈছিলে কৰিব নোৱাৰিলে প্ৰমোদ বড়োৰ দ্বাৰা ইয়াত কিছুমান ইউনিভাৰ্চিটি কলেজ ইষ্টাব্লিছ কৰা কথা কৈছিল এইবোৰ সব কেঞ্চেল কৰিলে সেইকাৰণে প্ৰমোদ বড়োৱে এটা ফেলাৰ লিডাৰ ইয়াৰ কাৰণে আমাৰ এতিয়া BTC অঞ্চলৰ ৰাইজসকলে কৈ আছে বাই বাই প্ৰমোদ বড়ো বাই বাই UPPL আমাৰ BPFক ৱেলকাম BPF ৱেলকাম হাগ্ৰামা মহিলাৰী ছাৰ কৈ আছে আমি BPFে গাঁৱে গাঁৱে গৈ কিনি মিটিং মাটাং কৰি আছোঁ কিন্তু UPPL সকলে মিটিং মাটাং কৰিব পৰা নাই তেওঁলোকে অকল নিজৰ চেম্বাৰত বহি কিনি প্ৰেছ মিট দি আছে ইয়াৰ কাৰণে আমাৰ কাৰণে ভাল এতিয়া প্ৰমোদ বড়োৱে তেওঁৱে অকলে ইলেকশ্যন খেলিম বুলি ক'বলৈ সাহসে নাই যাৰ মানুহে অকলে ইলেকশ্যন খেলিম বুলি সাহসে নাই তেওঁলোকৰ আৰু কি থাকিব সেইকাৰণে তেওঁলোকে সাহস নাই সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে যে আমি অকলে নিৰ্বাচন খেলিম তো আজি সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰে কৈ আছে BTC অঞ্চলত বসবাস কৰা জনগোষ্ঠীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ ভালৰ কাৰণে BPFে অকলে ইলেকশ্যন খেলিম আৰু BPFে চৰকাৰ কৰিম প্ৰমোদ বড়োৱে অকলে ইলেকশ্যন খেলিম বুলি সি ক'বই নোৱাৰে সাহসে নাই যাৰ মানুহে অপজিশ্যনক চাই কিনিত ফিল্ডতে নামিব নোৱাৰা এইবোৰ মানুহ কেনেকৈ কণ্টেষ্টত আহিব ইয়াৰ কাৰণে আমাৰ BTCৰ কাৰণে ভাল আমি কাম কৰিম হাগ্ৰামা মহিলাৰী ছাৰে কাম কৰিম বুলি কৈছে UPPL সকলে কাম কৰা মানুহ নহয় তেওঁলোকে পৰিৱৰ্তনৰ নামত খালী বৰ্তন দিলে এজনো জাতি জনগোষ্ঠীসকলক একো নিদিলে বিভিন্ন ছেকশ্যনৰ মানুহসকলে কণ্ট্ৰেক্টাৰ শিক্ষক হওক বিজনেছমেন হওক সব এতিয়া বেয়া পাই আছে সেইকাৰণে বাই বাই UPPL বাই বাই প্ৰমোদ বড়ো ৱেলকাম হাগ্ৰামা মহিলাৰ ছাৰ আৰু ৱেলকাম BPF চৰকাৰ বুলি বিভিন্ন জাতি জনগোষ্ঠী BTC অঞ্চলত বসবাস কৰা তেওঁলোকে কৈ আছে BTR অঞ্চলত বিভিন্ন এলেকাত মানে অবৈধ মানে কুৱাৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ এক অভিযোগ আহি আছে এই প্ৰমোদ বড়ো ভাৰতবৰ্ষত সবতকৈ আটাইতকৈ সি কৰাপ্টেড পাৰ্চন প্ৰমোদ বড়োৱে সবতকৈ বেছি কৰাপশ্যন কৰিছে আপোনালোকে চোৱা নাই ইলেকশ্যন সময়ত যে যিসকলে পৰিৱৰ্তনৰ নামত কৈছিলে
BCDCৰ চেয়াৰমেন এজনে তেওঁৰ হোৱা বিচনাত গোটেই 500 টকা বান্ডেল আছিলে ওদালগুৰিত হৰিচিঙাৰ এজন BCDCৰ UPPৰ নেতা আছিলে MP ইলেকশ্যন আগত ইমান কোটি টাকা দি BPF নেতা কৰ্মীসকলক তেওঁলোকে কিনিলে এতিয়াও BPFৰ নেতাসকলক কিনিবলৈ কাৰণে কোটি টকাৰ কিনিবলৈ তেওঁলোকে সাজু আছে ক'ত পাইছে এইবোৰ পইচা 5 বছৰ আগত প্ৰমোদ বড়ো কি আছিলে কোটি পইচা স্কুল বনাব লাগিছিলে ৰাস্তা বনাব লাগিছিলে দলং বনাব লাগিছিলে এইবোৰ পইচা দি দ্বাৰা তেওঁলোকে ইয়াত লোকেল অঞ্চলত বিভিন্ন ইলিগেলৰ পৰা পইচা লৈ আছে তেওঁলোকে কৰবাৰ পৰা ইলিগেল পইচা লৈ আছে এই ইলিগেল পইচাটো তেওঁলোকে BPF নেতাসকলক তেওঁলোকে কিনিব বিচাৰি আছে সেইকাৰণে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে BTC অঞ্চলৰ ডেভেলপমেণ্টৰ নামত স্কুল কলেজ ইয়াত বনাবৰ কাৰণে পইচা দিছিলে এইবোৰ পইচা তেওঁলোকে খেলা মেলা কৰি কিনে সব লুটি চুটি খালে আৰু এতিয়া আমাৰ BPF নেতাসকলক কিনিবলৈ বিচাৰি আছে সেইকাৰণে আমি BTC অঞ্চলৰ জনগণৰ ৰাইজসকলক ক'ব বিচাৰিছোঁ যে কৰাপ্টেড নেতা যিসকলে এই 4-5 বছৰত কোটি টকা আমাৰ টকা ভাৰত চৰকাৰে আমাক পইচা দিছিলে আমাৰ ৰেভিনিউ যিমান আমি BTC অঞ্চলৰ ৰেভিনিউ পাওঁ আমি পাথৰ বালাদি যিমান ৰেভিনিউ পাওঁ এই BTCৰ ভালৰ কাৰণে এইবোৰ ব্যৱহাৰ হ'ব লাগিছিলে কিন্তু প্ৰমোদ বড়োৰ দ্বাৰা এইবোৰ ভালৰ কাৰণে ব্যৱহাৰ নহ'ল স্কুল বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে কলেজ বনাব লগা পইচাটো তেওঁলোকে নেতা কিনি আছে আজি ৰাস্তা ঘাট দলং বনাব লাগিছিলে এইবোৰ পইচা তেওঁলোকে নেতা কোনোবা অপজিশ্যন লিডাৰক কিনি আছে সেইকাৰণে জনগণসকলক মোৰ চাইডৰ পৰা আহ্বান এনেকুৱা হ'লে দেশ নচলিব এনেকুৱা হ'লে অঞ্চলটো উন্নত নহ'ব এনেকুৱা হ'লে কলেজ প্ৰভিন্সিয়েলাইজ নহ'ব এনেকুৱা হ'লে আপোনাৰ দুখ বেদনা এইবোৰ মানে কাম নাহিব সেইকাৰণে হাগ্ৰামা মহিলাৰ ছাৰে BTC অঞ্চলত বকবাৰ কৰা সকলো দুগত আৰু খুচিত আমি থাকিম BPFে থাকিম সেইকাৰণে এনেকা কৰাপ্টেড নেতাক আমি বহিষ্কাৰ কৰি কিনি হাগ্ৰামাক পাৱাৰত আনিব লাগিব আৰু BPFক শক্তিশালী কৰি কিনি যাতে BTC অঞ্চলৰ পৰা কিমান আমি ৰেভিনিউ পইচা পাওঁ BTC অঞ্চলত ভালৰ কাৰণে যাতে ব্যৱহাৰ হয় ইয়াৰ কাৰণে মই জনগণক বিচাৰ কৰিবলৈ কাৰণে চিন্তা কৰিবৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ আমাৰ দলত জনগণৰ দল এই দল হাগ্ৰামা মহিলাৰ ছাৰৰ দল এই দল BTC প্ৰতিষ্ঠা কৰা দল এই দল বড়োলেণ্ড অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে দল এই দলটো কোনোবা যদি নেতা যায় একো খোহা নহয় হাগ্ৰামা মহিলাৰ ছাৰ আছে যোনে প্ৰতিষ্ঠা মানে ফাউণ্ডাৰ প্ৰেছিডেণ্ট হাগ্ৰামা মহিলাৰ ছাৰ আছে যোনে BTCটো নিৰ্মাণ কৰিছে তেওঁ আছে আৰু সকলো ৰাইজৰ এইটো দল মানে ৰাইজৰ মানুহৰ দল সেইকাৰণে এইটো পলিটিকেল পাৰ্টিটো আমাৰ মাছৰ মানে জনগণৰ দল ইয়াৰ কাৰণে কোনোবা ব্যক্তিগত গ'লে মই কিবা এটা ক্ষতি হ'ব বুলি মই নাভাবোঁ কাৰণ আমাৰটো হ'ল BTC বাচাব লাগিব আপুনি মই মিলি কিনি BTC বাচাব লাগিব এইটোৱে আমাৰ লক্ষ্য সেইকাৰণে কোনোবা যদি নিজৰ পাৰ্চনেল ইণ্টাৰেষ্টৰ কাৰণে কোনোবা যদি গৈছে এই BPF দল কেতিয়াও খোৱা নহয় বুলি মই ভাবোঁ